নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ এই চেনেলটোলৈ। আজি আমি গৈ আছোঁ শিৱসাগৰ দ্বিতীয় অফিচলৈ, য'ত নেকি আমাৰ ড্ৰাইভিং লাইচেন্সৰ পৰীক্ষা আছে। গতিকে আপোনালোকক মই দেখুৱাওঁ বুলি ভাবিলোঁ। মই আৰু মোৰ লগৰ এজনে গৈ আছোঁ শিৱসাগৰ দ্বিতীয় অফিচলৈ, য'ত নেকি ড্ৰাইভিং লাইচেন্সৰ ইণ্টাৰভিউ হ'ব। গতিকে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি বৰ্তমান পাইছোঁহি আমগুৰি হৈ জাজিৰ হৈ পিনে আমি শিৱসাগৰলৈ যাবলৈ ওলাইছোঁ আৰু ইতিমধ্যে আমগুৰি পাইছোঁহি। আমি আপোনালোকে দেখিবলৈ পাইছে। ফাইনেলি আমি আহি শিৱসাগৰ পালোঁহি। শিৱসাগৰ দ্বিতীয় অফিচত য'ত নেকি ড্ৰাইভিং লাইচেন্সৰ ইণ্টাৰভিউ হয়, য'ত নেকি ড্ৰাইভিং টেষ্ট হয়, সেই জেগাডোখৰ আমি ডাইৰেক্টলি পালোঁহি। আপোনালোকে এতিয়া ভিডিঅ'ত দেখিবলৈ পাইছে এজন এজনকৈ ড্ৰাইভিং টেষ্ট দি আছে। কেনেকৈ দিছে আপোনালোকে ভালদৰে চাওক, কিমান ডিষ্টেঞ্চ দিছে। আপোনালোকৰ ভৱিষ্যতে যদি আপোনালোকৰ ড্ৰাইভিং টেষ্ট দিয়ে, আপোনালোকে ভালদৰে চাব পাৰিব। এয়া চাওক, এজন গৈছে, আপোনালোকে কেনেদৰে চলাইছে বাইকখন, কিমান ডিষ্টেঞ্চ দিছে। এটা কথা মনত ৰাখিব, যদি ভৰিটো আপোনালোকৰ বাইকৰ পৰা পৰি যায়, তেতিয়া আপোনালোকক ফেইল বুলি ধৰা হ'ব আৰু ফেইল বুলি ধৰাৰ লগে লগে আপোনালোকে চিকিউৰিটিজনে হুইচেল মাৰি দিব। তেতিয়া আপোনালোক আকৌ ওলাই যাব লাগিব। আপোনালোকে দেখিবলৈ পাইছে নেক্সট এজন আহিব, নেক্সটজনে বা কি কয়। এজনো বাইকখন চলাব আৰম্ভ কৰিছে। আপোনালোকে কেনেদৰে চলাইছে আপোনালোকে দেখিছে, কিমান ডিষ্টেঞ্চ দিছে, ধুনীয়াকৈ চলাই গৈছে। আৰু বেছিভাগ গ্লেমাৰ বাইক ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ। আৰু মই প্ৰিফাৰ কৰিম যে আটাইতকৈ ভাল ছুপাৰ স্প্লেণ্ডাৰ ভাল, কাৰণ মই নিজেও ছুপাৰ স্প্লেণ্ডাৰ দি পাছ কৰিছিলোঁ। আজি মই লগৰজনৰ কাৰণে গৈছিলোঁ, যাৰ য'ত নেকি তেওঁৰ লগৰজনৰ ইণ্টাৰভিউ আছিলে। বেষ্ট বাইক হৈছে স্প্লেণ্ডাৰ বাইক। স্প্লেণ্ডাৰ বাইক আপোনালোকে লৈ যাব ড্ৰাইভিং টেষ্টৰ বাবে, খুব এখন ধুনীয়া বাইক। এইসকলে গ্লেমাৰ লৈ আহিছে, চবক লৈ আহিছে, হ'লেও বা গ্লেমাৰ ভাল, কিন্তু স্প্লেণ্ডাৰ আটাইতকৈ বেষ্ট বুলি মই ভাবোঁ। নেক্সট আকৌ এজন আহিছে ড্ৰাইভিং টেষ্ট দিবৰ কাৰণে, আৰু এইজনে লৈ আহিছে গ্লেমাৰ বাইক। এতিয়া আপোনালোকে চব কেনেদৰে পাছ কৰিছে। যদি বাইকৰ পৰা ভৰিটো পেলাই দিয়ে, অৰ্থাৎ পৰি যায়, তেওঁক ফেইল বুলি ধৰা হ'ব। ফেইল বুলি ধৰাৰ লগে লগে চিকিউৰিটিজনে হুইচেল মাৰি দিব, আপোনালোকে ভাৰী হৈ যাব লাগিব। আপোনালোকে দেখিবলৈ পাইছে কেনেদৰে পাছ কৰিছে, কেনেদৰে বাইকখন ঘূৰাইছে, কোনফালৰ পৰা টাৰ্ণিং লৈছে। আপোনালোকে ভালকৈ মন কৰিব, ভৱিষ্যতে আপোনাৰ দৰকাৰী হ'ব। কাৰণ কিয়নো আপোনালোকে যদি ভৱিষ্যতে ড্ৰাইভিং টেষ্ট দিবলৈ যায়, য'তেই নহওক যদি ড্ৰাইভিং টেষ্ট দিবলৈ যায়, আপোনালোকক এনেদৰে দিয়া হয়, য'ত নেকি পোষ্টটো ডিষ্টেঞ্চ আপোনালোকে চাব পাৰিব। কেনেদৰে বাইকখন চলাব লাগিব, কেনেদৰে ওলাব লাগিব, কি নিয়ম মানিব লাগিব, সকলোবোৰ আপোনালোকে ভিডিঅ'টোত দেখিবলৈ পাইছে। বাইকৰ পৰা ভৰিটো পৰিব নালাগিব মাটিত, যদিহে পৰে আপোনালোকক ফেইল বুলি ধৰা হ'ব। আৰু নেক্সট আপোনালোকে অনলাইন কৰি আকৌ আপোনালোকে ড্ৰাইভিং টেষ্ট দিব পাৰিব। ইয়াত চাওক আপোনালোকে কেনেদৰে, যিসকলে ড্ৰাইভিং টেষ্ট আছে সেইসকলে কেনেদৰে বাইকখন চলাই আছে, আপোনালোকে ভালদৰে চাব পাৰিব। এয়া চাওক আপোনালোকে আকৌ এজন আহিছে ড্ৰাইভিং টেষ্ট দিবৰ বাবে। তেওঁ ইতিমধ্যে বাইকখন চলাবলৈ আৰম্ভ কৰিছে, আৰু এজনৰ ভৰিটো পৰি গ'ল মাটিত, যাৰ বাবে তেওঁক ডিছকুৱালিফাই কৰা হ'ল, অৰ্থাৎ ফেইল কৰিলে বুলি ধৰা হৈছে। আৰু আকৌ কিছুদিনৰ পিছত অনলাইন কৰি আকৌ এক্সাম দিব পাৰিব, এই ড্ৰাইভিং টেষ্টটো দিব পাৰিব। এটা কথা মন কৰিব, যদি আপোনালোকৰ ভৰিটো অলপ হ'লেও মাটিত পৰি যায়, যদি তেওঁলোকৰ চকুত পৰে, তেওঁলোকে ফেইল কৰাই দিব, অৰ্থাৎ তেওঁলোকক ফেইল বুলি ধৰা হ'ব। আকৌ এজন আপোনালোকে দেখিবলৈ পাইছে, এজনো বাইকখন চলাবলৈ আৰম্ভ কৰিছে। কেনেদৰে চলাইছে আপোনালোকে ভালদৰে মন কৰিব, ভৱিষ্যতৰ আপোনাৰ বাবে খুবেই বেছি দৰকাৰী হ'ব। আপোনালোকে দেখিবলৈ পাইছে কেনেদৰে বাইকখন চলাইছে, কেনেদৰে টাৰ্ণিং লৈ ৰিটাৰ্ণ আকৌ ঘূৰি আহিব লাগিব। এইখিনিতে এটা কথা কৈ থওঁ, যিসকল পুৰুষ পৰাপক্ষ তেওঁলোকে ইণ্টাৰভিউ দিবলৈ আহিলে বাইক লৈ আহিব। মহিলাসকলৰ কথা নকওঁ বাৰু, কিয়নো স্কুটি আনিলে
ঠাইডোখৰত ঘূৰাবলৈ অসুবিধা হয় বাবে আপোনালোকক যিসকল মেল যিসকল পুৰুষ সেইসকলক বাইক আনিবলৈ অনুৰোধ জনাইছোঁ কিয়নো বাইকে বেছি ভাল ঘূৰাবলৈ আৰু যিসকল লেডিজ তেওঁলোকেতো স্কুটি আনিবই লাগিব এগৰাকী বাইদেৱে স্কুটিখন চলাবলৈ আৰম্ভ কৰিছে এয়া চাওক বাইদেউ ফেইল কৰিলে বাইদেউৰ ভৰিটো ইতিমধ্যে মাটিত পৰি গৈছে যাৰ কাৰণে তেওঁক ফেইল বুলি ধৰা হৈছে ইতিমধ্যে বাইক আৰু স্কুটি ইতিমধ্যে ইণ্টাৰভিউ শেষ হৈছে আৰু এতিয়া আৰম্ভ কৰিব তেওঁলোকে চাৰিচকীয়া য'ত চাৰিচকীয়া ড্ৰাইভিং টেষ্ট হ'ব আপোনালোকে দেখিবলৈ পাইছে ইতিমধ্যে চাৰিচকীয়া বাহনৰ ড্ৰাইভিং টেষ্ট আৰম্ভ হৈ গৈছে আৰু চাৰিচকীয়া বাহনখন কেনেদৰে আনিব লাগিব কেনেদৰে যাব লাগিব সকলোবোৰ আপোনালোকে চাই থাকক ভিডিঅ'টো আপোনালোকে শেষলৈকে সকলোবোৰ দেখিবলৈ পাব এয়া চাওক প্ৰথমখন গাড়ী তেওঁ আগলৈ নি ব্ৰেক কৰি আনি আছে আপোনালোকে যিবিলাক পোষ্ট দিছে সেই পোষ্ট দুটাৰ মাজৰ যিখন ৰাস্তা সেই ৰাস্তাখনত সেই পোষ্ট দুটাত নলগাকৈ আপোনালোকে গাড়ীখন আনিব লাগিব গতিকে বন্ধু বান্ধৱীসকল এইটোৱে আছিল আজিৰ ভিডিঅ'টো আজি আপোনালোকে চাবলৈ পালে শিৱসাগৰ দ্বিতীয় অফিচৰ যিটো ড্ৰাইভিং টেষ্টৰ কেনেদৰে টেষ্ট লোৱা হয় আপোনালোকক এটা সৰু ভিডিঅ' আপোনালোকক দিবলৈ চেষ্টা কৰি যদি ভাল পায় নিশ্চয় লাইক কৰিব কমেণ্ট কৰিব যদি নতুনকৈ আহিছে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব